ছাত্ৰ ছাত্ৰীসকল আজি আমি শিকিম যোগ কেনেকৈ কৰে। তো প্ৰথমতে আমি যোগ বা এড ইংৰাজীত এড বুলি কোৱা হয় ADD এড আৰু অসমীয়াত আমি যোগ বুলি ক'ম। তো যোগ আমি কেনেকৈ শিকিম বা এড অতি সহজ উপায়েৰে। এতিয়া চাবা যোগ মানে আমি যদি ক'ব যাওঁ যোগ একেবাৰে সহজ বস্তু। কেনেকা ইয়াতে আমাৰ কেইডাল কাঠি আছে 1 2 3 4টা ইয়াতে আছে 4টা আৰু ইয়াতে আছে 3টা। এই দুটা যদি আমি যোগ কৰোঁ মানে যোগ কৰা মানে কি লগ লগাৱা এই দুটা একেলগ কৰা। এতিয়া লগ লগালে আমাৰ কিমান হ'ব 1 2 3 4 5 6 7 তো কিমান হ'ব 7। এই 7টোৱে হৈছে যোগ মানে 4 আৰু 3 যদি আমি লগ লগাও তেতিয়া হ'ব আমাৰ 7 বা যোগ কৰোঁ বা ইংৰাজী এড কৰোঁ তো তেতিয়া হ'ব আমাৰ 7। এইটোৱে যোগ। আমি আৰু এটা চাম ইয়াতে আছে আমাৰ কেইটা 1 2 3 4 5 মানে 5 আৰু ইয়াতে আছে 1 2 3 4 ইয়াতে হ'ল 4। এই দুটা আমি এতিয়া যোগ কৰিব লাগে বা এড কৰিব লাগে বা লগ লগাব লাগে। তো আমি যদি লগ লগাও কি হ'ব আমি এনেকৈ লগ লগাও কিমানটা হ'ব 1 2 3 4 5 6 7 8 9 তো আমি কিমান পালোঁ 9 তাৰমানে এই 5 আৰু 4 আমি যদি যোগ কৰোঁ বা লগ লগাও বা এড কৰোঁ তেতিয়া আমাৰ কি হ'ব 9 পাম আমি পাম 9। এতিয়া আমি এই অংকটো কৰি চাওঁ। এইটো চিন মানে আমাৰ যোগ বা এড তো আমাক কি কৰিব কৈছে এড কৰিব কৈছে। এইটো কেনেকৈ কৰিম ইয়াতে আছে আমাৰ 5 আমি সিম্পল একদম সহজভাৱে 5টা আমি এনেকৈ দাগ দিব পাৰোঁ 1 2 3 4 5। তাৰপিছত 3 আছে গতিকে আমি ইয়াতে 3টা এনেকৈ দাগ দিব পাৰোঁ। এতিয়া আমি গোটেইটো কিমান আছে সেইটো আমি গণিব পাৰোঁ। কিমান কেনেকৈ গণিম 1 2 3 4 5 6 7 8 তো আমাৰ পালোঁ কিমান 8 মানে 5 আৰু 3 আমি যেতিয়া যোগ কৰিম তেতিয়া আমি পাম 8। এতিয়া আমি এই অংকটো চাম। এইটো আগৰটোৰ নিচিনা যদিও কিন্তু ইয়াতে আমাৰ দুটা আছে গতিকে এইটো আমি কেনেকৈ কৰিম চিন্তা কৰিবলগীয়া বা ভয় খাবলগীয়া একো নাই। আমি আগৰটোৰ নিচিনাকৈ আমি এটাকৈ কৰি ল'ম। প্ৰথমে এই দুটা কৰি ল'ম তাৰপিছত এই দুটা কৰি ল'ম। এইটো 3 আছে গতিকে আমি যদি এনেকৈ 3টা দিওঁ 2 আছে 2টা দিওঁ কিমান হ'ব 1 2 3 4 5 তো আমি ইয়াতে লিখিম 5। ইয়াৰ তলে তলে আমি লিখিব লাগিব 5। ঠিক সেইদৰে ইয়াতে আমাৰ 4 আছে গতিকে 1 2 3 4 আৰু ইয়াতে 2 আছে 1 2 কিমান হ'ব 1 2 3 4 5 6 আমি ইয়াতে দি 6 একেবাৰে সহজ। এতিয়া তোমালোকে এইটোৰ নিচিনাকৈ এইটো যেনেকৈ কৰিছোঁ তেনেকৈ এই 3টা যোগ অংক তোমালোকে নিজে নিজে কৰিবলৈ চেষ্টা কৰিবা আৰু অংকটো শুদ্ধ হৈছে নে নাই ঘৰৰ যদি কোনোবা ডাঙৰ আছে তাহাঁতক দেখাবা। ছাত্ৰ ছাত্ৰীসকল আজিলৈ আমি ইমানতে সামৰিছোঁ। ইয়াৰ পিছত আমি আৰু বেলেগ নিয়মৰ আমি যোগ অংক কৰিম আকৌ বিয়োগ অংকও কৰিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা।